নমস্কাৰ সকলোকে পোনপ্ৰথমে সকলোকে ৰঙালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বা আৰু মই আমাৰ আজি বিহুত সাংস্কৃতিক শোভাযাত্ৰা হ'ব আৰু থাম্বনেইল দেখি গম পাইছে যোৱাবাৰো আমাৰ ইয়াত সাংস্কৃতিক শোভাযাত্ৰা হৈছিল আৰু মই দৰা হৈছিলোঁ। তাৰেও ভিডিঅ' দেখাম আপোনালোকক অলপ। আপোনালোকে দেখাবলৈ সেইখিনি আছিল যোৱাবাৰৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু দৃশ্য আৰু এতিয়া এইবাৰো বাৰে বৰণীয়া সংস্কৃতিৰে শোভাযাত্ৰা কৰা হ'ব। এতিয়া আমি যাই আছোঁ, চাই থাকক। এয়া আমাৰ সাংস্কৃতিক সভাৰ উদ্বোধক চম্পক খুৰাক এখন ফুৰাং গামোচাৰে সম্বোধন জনোৱা হ'ল আৰু এটি জাপিৰে তেখেতক সম্বোধন জনোৱা হ'ল আৰু তেখেতে আমাৰ সাংস্কৃতিক সভাৰ উত্তোলন কৰিলে। এয়া আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ আৰম্ভণি হৈ গ'ল। এয়া চাওক, কোনোবাই ঢুলীয়া হৈছে আৰু কোনোবাই মিচিং জনগোষ্ঠী, কোনোবাই নাচনি হৈছে, কোনোবাই বড়ো জনগোষ্ঠী হৈছে। এনেকৈ আমাৰ বাৰে বৰণীয়া সংস্কৃতিৰ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা চলি আছে। এয়া চাওক, চব বাৰে বৰণীয়া চাওক, চবৰে সংস্কৃতি বেলেগ বেলেগ। কোনোবাই যদি পানী তোলা হৈছে, এয়া চাওক পানী তোলা পৰম্পৰাগত। আৰু কোনোবাই আপোনালোকে চাব এই পানী তোলা, আৰু কোনোবাই অসমীয়া ছোৱালী হৈছে, কোনোবাই নাম গোৱা হৈছে, কোনোবাই হোলী এখেতসকলে হোলীৰ কৰিছে, এখেতসকলে নাম ধৰিছে। এই চাওক বিভিন্ন ধৰণৰ জনগোষ্ঠীৰে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা বাৰে বৰণীয়া। আৰু এইসকলে বড়ো জনগোষ্ঠী হৈছে আৰু এইসকলে নাচনি হৈছে। আৰু শেষত চাওক আমাৰ ভগৱানৰ নামেৰে এওঁলোকে ভগৱানৰ নাম পৰিৱেশন কৰি আছে। চাই থাকক ভিডিঅ'টো আৰু এতিয়া আমি বলক আগলৈ যাওঁ। মনোমোহা এটা দৃশ্য হৈ আছে। চাই থাকক, চবফালে নাচনি আৰু মই অকলে এটা ধুনীয়া। চাই থাকক, আগতীয়াকৈ দেখাওক, চব চাই থাকক, মজা ধামাকা হৈ যায় আছে। দেখছি না সাইড ভর্তি দেখছি না কেন নাচিছি কেন লাগছি আই কেন মডাৰ্ণ জনগোষ্ঠী হৈছে
কি হৈছ আৰু অসমীয়া ছোৱালী আৰু আহুন গম পাইছে আহুন পুৰা নাচনী পুৰা আৰু আহুন বড়ো মানে জনগোষ্ঠীৰ এয়া চব আহুনো মানে নাচনী আহুন নাচি আছে এয়া চব নাচনী ফূৰ্তি চব কি হৈছে তোৰ তোৰ কি হৈছে নাচি আছিয়া কইনাৰ বিয়া না না দৰাৰ বিয়া বৰৰ বিয়া নি মোৰ বিয়া বোলে এই আৰু পানী তুলি আছে পানী আছে যদি কাৰ বিয়া আজি মোৰ বিয়া বোলে আৰু আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰা শেষ হ'ল এতিয়া সকলো মিলি আমি এসাঁজ প্ৰীতি ভোজন মানে কৰি আছে এওঁলোকে চখ দালি ভাত তৰকাৰী বিলাহী টক চয়াবিনৰ জুচ সকলো মিলি এসাঁজ খালোঁ দিয়ক আমিও চাই থাকক ভিডিঅ'টো ইমানেই আছিল শেষত সকলোকে আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৰে ভাল হওক সকলোৰে জীৱনত সুখ শান্তিৰে পৰিবলৈ তাৰে কামনা কৰিছোঁ আৰু ভিডিঅ'টো চাই কেনে লাগিছে এটি মন্তব্য আগবঢ়াব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো এতিয়ালৈ বাই লগ পাম নেক্সট ভিডিঅ'